নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ মিষ্টাৰৰ বাৰ্থডে স্পেচিয়েল ডিনাৰ হিচাপে মই আজি পোলাও আৰু মাংস বনাব বিচাৰিছোঁ আৰু এইখিনিয়ে মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। প্ৰথমে পোলাওৰ বাবে লৈছোঁ মই এয়া বাসমতি ৰাইচ, কাজু, খিচমিচ, পিঁয়াজ, গাজৰ, বিন সৰু সৰুকৈ কাটি লৈছোঁ। মাংসৰ বাবে লৈছোঁ তেজপাত, লং, ইলাচি, দালচিনি, শুকান জলকীয়া, পিঁয়াজ, আলু আৰু বিলাহী, আৰু এয়া লৈছোঁ বাটাৰ পোলাওৰ বাবে। আৰু মাংসখিনিও মই ভালদৰে ধুই চাফ চিকুণ কৰি ৰাখি দিছোঁ। মোৰ আটাইখিনি যোগাৰ হৈয়ে গৈছে। প্ৰথমে মই যিহেতু পোলাও বনাম, সেয়ে গেছটো জ্বলাই কুকাৰটো বহাই দিলোঁ। কুকাৰটো গৰম হ'ল, এতিয়া মই ইয়াত এচামুচ ৰিফাইন তেল দি দিম। ৰিফাইন তেল দি মই ইয়াত বাটাৰ দি দিম। বাটাৰ যদি মই কুকাৰটোৰ ওপৰত দি দিওঁ তেতিয়াহ'লে জ্বলি যাব, সেয়ে মই ৰিফাইন তেল এচামুচ দি লৈছোঁ। আৰু এতিয়া বাটাৰ দি দিম। বাটাৰ কমাই দিছোঁ মই, পিছত বাটাৰ আৰু দিব লাগিব, সেয়ে মই কমাই দিলোঁ। আৰু এতিয়া লং, ইলাচি, দালচিনি এইখিনি দি দিম। পিঁয়াজ আৰু তেজপাত এইখিনিও মই দি দিম। তেজপাতটো প্ৰথমে দি দিলোঁ। এটা তেজপাত মই দুচিঙা কৰি দি দিছোঁ। আৰু এতিয়া পিঁয়াজটো মই এনেদৰে মোহাৰি দিছোঁ, অকণমান ডাঙৰকৈ কাটিছিলোঁ। এইখিনি অকণমান সময় মই লৰাই থাকিম। কিছু সময় লৰোৱাৰ পিছত ইয়াত মই কাজু আৰু খিচমিচখিনিও দি দিম। এয়া মই কাজু আৰু খিচমিচ দি দিলোঁ। এইখিনিও কিছু সময় মই লৰাই থাকিম। বাহ, ইমান ধুনীয়া এটা গোন্ধ আহিছে। লং, দালচিনি, তেজপাত, পিঁয়াজ এইবিলাক ভজা এটা ধুনীয়া সুন্দৰ গোন্ধ আহিছে। এতিয়া মই ইয়াত যিখিনি পাচলি কাটি থৈছিলোঁ সেইখিনি এবিধ এবিধকৈ দি থাকিম। এয়া গাজৰ দি দিলোঁ। আৰু এতিয়া এইখিনি বিন দি দিম। এতিয়া এইখিনি একেলগে আৰু অকণমান সময় ভাজি থাকিম। এইখিনি কিছু সময় ভজাৰ পিছত মই ইয়াত অকণমান নিমখ ছটিয়াই দিম। নিমখ ছটিয়াই দিয়াৰ পিছত চব্জিখিনি অকণমান সিজাত সহায় হ'ব। আৰু যেতিয়া আমি পোলাওখিনি খাম তেতিয়া গাজৰ বা বিনখিনি যেতিয়া মুখত লাগিব অকণমান নিমখ লাগিব। আপোনালোকে যদি ভাল নাপায় নিদিলেও কথা নাই, মই অকণমান দি দিছোঁ। অকণমানহে দিছোঁ, বেছি দিয়া নাই। আৰু এতিয়া যিটো নিমখৰ পৰা পানী ওলাব সেইখিনিৰে পাচলিখিনি সিজাত বহুতখিনিয়ে সহায় কৰিব। মই এতিয়া অকণমান সময় ঢাকনিও লগাই দিম। এই ভাপতে আধাখিনি পাচলি মোৰ সিজিয়ে যাব। এতিয়া মই ঢাকনিখন ওপৰতে অকণমান সময় লগাই থলোঁ। আপোনালোকে দেখিছে চব্জিৰ কালাৰখিনি সম্পূৰ্ণ বেলেগ হৈ গৈছে আৰু প্ৰায় চব্জিখিনি সিজিছে। এতিয়া মই ইয়াত পানীৰ পৰিমাণটো একেবাৰে হিচাপত দিলে বহুত ভালদৰে মিলিব। মই এতিয়া চাউলখিনি দি দিছোঁ। চাউলখিনিও মই তিয়াই ৰাখিছিলোঁ, সেয়েহে আটাইখিনি ভালদৰে মিলাই মই জোখমতে পানীখিনি দি দিম। চাউল দিছিলোঁ মই এপোৱা আৰু পানী দিম আধা পোৱা, সম্পূৰ্ণ আধা, কিয়নো আটাইখিনি বস্তুৱে মোৰ সিজি আছে। পানী মাত্ৰ মই চাউলখিনি ডুব গৈ থকাকৈহে দিম। মই আটাইখিনি ভালদৰে লৰাই মিলাই দিলোঁ, একেবাৰে গোটেইখিনি মিলি গৈছে। এতিয়া মই ইয়াত পানী দি দিম জোখমতে।
এয়া দেখিছে চাউলখিনি মাত্ৰ ডুব গৈ আছে। মই সেই অনুপাতে পানীখিনি দি দিছোঁ। এইখিনি পোলাও বনাওঁতে এইখিনি সম্পূৰ্ণ মন কৰিবলগীয়া কথা। যদি আপুনি চাউলখিনি তিয়াই ৰাখে তেতিয়াহ'লে একেবাৰে চাউলখিনি ডুব গৈ থকাকৈহে পানীখিনি দিব। ইয়াতকৈ বেছি দিলে চাউলখিনি বেছিকৈ সিজি যাব। এতিয়া মই ঢাকনিখন লগাই দিলোঁ আৰু গেছৰ আনটো চুলাত মই কুকাৰটো উঠাই দিলোঁ। এইফালে মোৰ পোলাও হৈ থাকক আৰু এইফালে মই মাংস বনাই থাকোঁ। এয়া মোৰ কেৰাহী গৰম হ'ল, মিঠাতেল দি দিলোঁ প্ৰায় ডাঙৰ চামুচেৰে 3 চামুচমান। আৰু তেল গৰম হ'ল, ইলাচি, লং, ডালচেনি দি দিলোঁ, তেজপাত এখিলা 2 চিঙা কৰি দি দিলোঁ, শুকান জলকীয়া এটা দি দিলোঁ, পিঁয়াজখিনিও দি দিলোঁ একেলগে। এতিয়া আটাইখিনি ভালদৰে লৰাই ল'ম। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈ এনেদৰে লৰাই থাকিম। এয়া মোৰ পিঁয়াজখিনি ৰঙচুৱা হৈছে। এতিয়া মাংসখিনি দি দিম। এতিয়া সকলোখিনি আকৌ এবাৰ ভালদৰে লৰাই লৈ নিমখ হালধিখিনিও দি দিম। এয়া মোৰ কুকাৰৰ হুইচেল গ'ল, মানে মোৰ পোলাও হৈ গ'ল। গেছটো অফ কৰি দিলোঁ। এতিয়া মাংসত মই নিমখ আৰু হালধিখিনি জোখ অনুপাতে দি ভালদৰে লৰাই এইখিনি অকণমান সময় ঢাকনি দি ৰাখি দিম। এইফালে মোৰ পোলাওখিনি চাব পৰা হৈছে। মই প্ৰথমে মাংসখিনি আটাইখিনি কাম শেষ কৰি লওঁ। এতিয়া মই বিলাহীখিনি দি দিলোঁ। এতিয়া মই এইখিনি ভালদৰে লৰাই লৈ ঢাকনিখন লগাই দিম কিছু সময়ৰ বাবে। এয়া দেখিছে বিলাহীখিনি প্ৰায় গলি গৈছে। তো আৰু মাংসৰ পৰা কিছু পানী ওলাইছে। এতিয়া মই আকৌ অকণমান সময় ঢাকনিখন লগাই দিম, বিলাহীখিনি যাতে ভালদৰে নাইকিয়া হৈ যায়। এয়া বিলাহী সম্পূৰ্ণ নাইকিয়া হৈ গৈছে। এইখিনি সময়তে মই দি দিম আলুখিনি আৰু আদা নহৰুৰ পেষ্টখিনি। এতিয়া এইখিনিও ভালদৰে লৰাই মই কিছু সময়ৰ বাবে ঢাকনিখন লগাই দিম আৰু আদা নহৰুখিনি যাতে ভালদৰে ফাঁচ খাই যায় আৰু তাৰ কেঁচা গোন্ধটো নাইকিয়া হৈ যায়। ইয়াত দেখিছে আদা নহৰুৰ গোন্ধটো ধুনীয়া, মাংসৰ এটা ধুনীয়া গোন্ধ আহিছে, অৰ্থাৎ মানে আদা নহৰুৰ কেঁচা গোন্ধটো নাইকিয়া হৈছে। এইখিনি সময়তে মই দি দিম এচামুচ জিৰা গুড়ি আৰু এচামুচ গৰম মছলা আৰু এচামুচ মিট মছলা আৰু ৰঙৰ বাবে দি দিম লাল মিৰ্চ এচামুচ। এতিয়া এইখিনি সম্পূৰ্ণৰূপে ভাজ খোৱালৈকে মই এনেদৰে ভাজিম আৰু কিছু সময় ঢাকনি লগাই ৰাখি দিম। এয়া আপোনালোকে মন কৰিছে মাংসৰ পৰা ধুনীয়াকৈ তেল বিৰিঙিবলৈ লৈছে, অৰ্থাৎ মোৰ সকলোখিনি সামগ্ৰী অৰ্থাৎ মাংস আৰু মছলাখিনি মোৰ ভালদৰে ভজা হৈ গৈছে। এতিয়া মই ইয়াত দি দিলোঁ পানী। ইয়াত মই পানী অকণমান দিছোঁ, কিয়নো মই পোলাওৰ লগত খাম যেতিয়া মোক অকণমান জোল লাগিব। এইখিনি পানী মই দি দিলোঁ। ইয়াৰ পৰা উতলি যিখিনি ৰয় সেইখিনি মোৰ হৈ যাব। গতিকে এতিয়া মই ইয়াত ঢাকনি লগাই দিলোঁ, উতলি থাকক। আৰু এইফালে মই কুকাৰটোৰ ঢাকনিখন খুলি দেখিলোঁ। দেখিছেনে আপোনালোকে ইমান ধুনীয়া হৈছে, চাউলখিনি এটা এটা হৈ গৈছে। এতিয়া মই ইয়াত দি দিলোঁ আকৌ অকণমান বাটাৰ। এয়া মই বাটাৰখিনি চাৰিওফালে ঘূৰাই দিছোঁ যাতে গলি যায়। আৰু কিছু সময়ৰ বাবে মই আকৌ ঢাকনিখন লগাই থ'ম মাংসখিনি হোৱালৈ। তেতিয়ালৈকে সম্পূৰ্ণৰূপে মোৰ পোলাওখিনি ঠিক হৈ যাব। এয়া মই ঢাকনি লগাই থৈ দিলোঁ। আৰু এইফালে মই দেখিলোঁ মাংসখন দেখিছেনে আপোনালোকে ইমান ধুনীয়া হৈছে।
আলু ভালদৰে সিজিছে মোৰ মাংস হৈছে এতিয়া মই গেছটো অফ কৰি দিম গতিকে মই আজি পোলাও মাংস এনেদৰেই বনালোঁ আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টি চাই ভাল পাব আৰু যদি ভাল পায় তেতিয়াহ'লে এটা লাইক কৰি দিব এটা কমেণ্ট কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া আমি ৰাতিৰ পোলাও মাংস খাবলৈ আটাইকেইজনৰ বাবে এনেদৰে ধুনীয়াকৈ বাঢ়ি ল'ম বাটিত মই এনেদৰে আমাৰ চাৰিওজনলৈ বাকি লৈছোঁ দেখিছেনে দেখিবলৈ ইমান ধুনীয়া হৈছে আৰু খাবলৈও বহুত টেষ্টি লাগিব এয়া পোলাও মই এতিয়া বাঢ়িম পোলাওখিনি ভালদৰে মিলাই লৈছোঁ এয়া মই ধুনীয়াকৈ আমাৰ চাৰিওজনৰ বাবে পোলাও আৰু মাংস ৰেডি কৰি দিলোঁ লগত নেমু এপিচ দি দিলোঁ দেখিছে গতিকে আজিলৈ এৰিছোঁ ধন্যবাদ